কিছুমান মানুহ আছে আমাৰ মাজত যাক আমি যিমানে মৰম নিদিওঁ কিয়, যিমানে আমি প্ৰতিশ্ৰুতি নিদিওঁ কিয় যে তুমি বিচৰা দৰে মই হ'ম, আপুনি যেনেকৈ কয় মই তেনেকৈ থাকিম, আপুনি যি বস্তু বেয়া পায় মই বাদ দিম, আপুনি আপোনাৰ পৰা কৰিবলগীয়া গোটেইখিনি কাম কৰে। হয়তো আপুনি ডাঙৰ ভুলো কিছুমান কৰিছে, তথাপিও আপুনি কয় যে তেখেতৰ আগত যে মই শুধৰাই ল'ম, সেই ভুল মই দুনাই নকৰোঁ, খালি মোক এটা চান্স দিয়া। সেইটো আপোনাৰ এটা মহৎ গুণ, আপুনি যে ক'ব পাৰিছে। আৰু বিপৰীতে আৰু কিছুমান মানুহ থাকে যোনে কয় নকৰোঁ কিন্তু কৰি থাকে মনে মনে পিছফালে, আপুনি যেন বেয়া নাপায়, আপুনি যেন গম নাপায়, তেনেকুৱাকৈ কাম কিছুমান কৰি থাকে। চ' তেনেকুৱা মানুহৰ নিচিনা পয়জনাছ মানুহ, চ' কৈ আছিলোঁ তেনে মানুহৰ নিচিনা পয়জনাছ মানুহ, বিষাক্ত মানুহ আপুনি আপোনাৰ পৰা একদমেই আঁতৰাই দিয়ক। কাৰণ যোন মানুহে কণ্টিনিউৱাছলি আপোনাৰ মনত দুখ দি থাকে আৰু আপুনি জানে যে আপুনি টোটেলি চেঞ্জ, কিন্তু তেখেত যদি চেঞ্জ হ'ব নিবিচাৰে, আপোনাৰ মতে থাকিব নিবিচাৰে, বিকজ ৰিলেশ্যনশ্বিপছ আৰ অলৱেজ মিউচুৱেল। যদি আপুনি ৰিলেশ্যনশ্বিপত মিউচুৱেল নাপায়, তেন্তে সেই ৰিলেশ্যনশ্বিপ ধৰি ৰাখি নিজকে বুৰ্বক সাজি সেই ৰিলেশ্যনশ্বিপত নথকাই ভাল ন।